নমস্কাৰ প্ৰতিকূল বতৰক নেওচি আজি আমি ওলাই আহিছোঁ কাৰণ আজি দিনটো আমাৰ বাবে এটা বিশেষ দিন কাৰণ আজি দিনটো খন্তেক সময়ৰ পাছতে খানাপাৰা ফিল্ডত অনুষ্ঠিত হ'বলৈ গৈ আছে নৰ্থ ইষ্ট বিগেষ্ট ইউথ কনফাৰেন্স য'ত উপস্থিত থাকিব ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু লগতে উপস্থিত থাকিব আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তো বলক আমি শুৱালকুছিৰ পৰা এই বিশেষ বিগেষ্ট কনফাৰেন্সখনত আমি ভাগ লওঁ। এই ভিডিঅ'টো আচলতে যোৱা 15 মাৰ্চৰে আছিলে য'ত গুৱাহাটী খানাপাৰা ফিল্ডত 1 লাখতকৈও অধিক যুৱক যুৱতী একত্ৰিত হৈছিলে। এয়া আমি উপস্থিত হ'লোঁ খানাপাৰা য'ত দেখিবলৈ পোৱা গৈছে এক বৃহৎ জনসমাগম। এখেত ৰঞ্জিত দা বিজেপি কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক আৰু ৰঞ্জিত দাৰ যদি কথা আমি ক'বলৈ যাওঁ দাদা কোনো চিনেমাৰ হিৰো নহয় যদিও দুখীয়া দৰিদ্ৰ নিচলা জনতাৰ বাবে কিন্তু দাদা কোনো চিনেমাৰ হিৰোতকৈ কোনো গুণে কমো নহয়। এতিয়া ইয়াতে আমি আহি পাই আমাৰ মৰমৰ ৰঞ্জিত দাক লগ পাইছোঁ, আমাৰ এজন মৰমৰ যুৱ নেতা। দাদা ভালে আছে আপুনি? আপোনাৰ মৰম সদায় আছে আপোনাৰ প্ৰতি। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, 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 দাদা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। দাদাক আমি মাতষাৰ লগাই সোমাই আহিলোঁ সভাৰ ভিতৰলৈ। চাওক অসমৰ প্ৰতিখন জিলাৰ পৰা কি লেভেলত আজি শিক্ষিত যুৱক যুৱতীসকল ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন আগবঢ়াবলৈ। আৰু নাহিবনো কিয়, মামাই এইবাৰ ইলেকশ্যন জিকিলে কৈছে নহয় যে অহাবাৰ 2 লাখ যুৱক যুৱতীক নিকা ভিত্তিত চৰকাৰী চাকৰি প্ৰদান কৰাৰ চেষ্টা কৰিব আৰু লগতে ৰাজ্যৰ 10 লাখ দৰিদ্ৰ নিবনুৱা যুৱক যুৱতীক 2 লাখকৈ টকা CM ত্ৰিপুলে আঁচনিৰ জৰিয়তে প্ৰদান কৰিব। এয়া জানো আমাৰ ৰাজ্যৰ যুৱক যুৱতীৰ বাবে কম সকাহ হ'বনে? আৰু সেইবাবে আজিৰ অসমীয়া যুৱক যুৱতীয়ে হয়তো নতুন নতুন সপোন দেখিবলৈ আৰম্ভ কৰিছে। কিছুমানে মানিবলৈ টান পায় যদিও সঁচা কথা যে হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ মামাৰ নেতৃত্বত আজি নৱপ্ৰজন্মৰ মাজত আশাৰ নতুন কিৰণ জাগ্ৰত হৈছে। আৰু সেইবাবে ৰাজ্যৰ 10,000 যুৱক যুৱতীয়ে অস্ত্ৰ এৰি হিংসাৰ আশ্ৰয় ত্যাগ কৰি ৰাষ্ট্ৰৰ জীৱনৰ মূল সুঁতিলৈ ঘূৰি আহিছে। আগতে কিমান বোমা বিস্ফোৰণ কত কিমান হৈছিল, আজিকালি সেইবিলাক শুনিবলৈ নাই। এই কথাবিলাক কিন্তু আমি আজি আলোচনা কৰিব লাগিব। সভাখনত বিজেপিৰ বহু ডাঙৰ ডাঙৰ নেতাই ভাষণ দিছে যদিও CM ছাৰৰ কথাই সুকীয়া। আচলতে 90s ল'ৰা ছোৱালীখিনি বিশেষকৈ জালুকবাৰী সমষ্টিৰ আমাৰ দাদাৰ ভাষণ শুনিয়েই তেওঁৰ পৰা অনুপ্ৰেৰণা লাভ কৰিয়ে ৰাজনৈতিক জীৱনত বহুতে ভুমুকি মাৰিছে। আৰু সেই গতিকে তেখেতৰ ভাষণ শুনিলে আমি উৎসাহ উদ্দীপনাৰে পৰিপূৰ্ণ হোৱাৰ লগতে যথেষ্ট আৱেগিক হৈ পৰোঁ। আজিলৈ ইমানেই। আপুনি কোন সমষ্টিৰ পৰা এই ভিডিঅ'টো চাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম, ভাৰত মাতা কি জয়।